এভৰিৱান গুড মৰ্নিং কি খবৰ আপোনালোকৰ ডেইলি সানশাইনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বাৰু খবৰ ভালেই আৰু ভালটো হ'বই ঠাণ্ডা ঠাণ্ডা বতৰ যেহেতুকে বৰষুণ পৰি আছে আমাৰ ইয়াত বৰপেটাত খুব বৰষুণ হৈ আছে আৰু দুপৰীয়া এতিয়া দিয়া নাই এতিয়া দুপৰীয়া নহয় ৰাতিপুৱাৰ সময় কিন্তু দুপৰীয়া এইকেইদিন বৰষুণ নিদিয়ে কিন্তু ৰাতি হ'লে বা গধূলিৰ পৰা বৰষুণ আৰম্ভ কৰে বহুত ভাল লাগি আছে কাৰণ ঠাণ্ডা হৈ আছে বতৰটো একদম আৰু এনেকুৱা ঠাণ্ডা ঠাণ্ডা বতৰত কিবা এটা বনাই খাবৰো মন যায় গৰমত বহুত বস্তু বনাব এলাহ লাগে কিন্তু ঠাণ্ডাত ইমান হেই নালাগে আৰু বনাব পাৰি গতিকে কালি ৰাতি এটা মই পনীৰৰ কাৰি বনাইছিলোঁ গতিকে ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ মানে মই শ্বুট কৰি থৈ দিছিলোঁ কালি ৰাতিয়ে বনাইছিলোঁ ৰাতি বনাওঁতে মই শ্বুট কৰি থৈ দিছিলোঁ ভিডিঅ' কৰি থৈ দিছিলোঁ মানে বনাই থাকোঁতে গতিকে ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু একদম সহজ হয় যদি কোনোবাই নতুনকৈ বনোৱা শিকি আছে বা কোনোবাই যদি হোষ্টেলত থাকে বা তেনেকুৱা মানে সকলোৱে মানে নহৈকে আৰু সকলোৱেও মানে বনাব পাৰিব একদম সহজ হয় গতিকে আপোনালোকে ভিডিঅ'টো চাই লওকচোন আৰু বনাই খাব একদম ভাল পাব তো বোলক ৰেচিপিটো লৈ আগবাঢ়ো আমি এইখিনি হৈছে মোৰ ঘৰত বনাই লোৱা পনীৰ মানে গাখীৰ ফটাই মই বনাই লৈছিলোঁ আৰু কাপোৰ এখনেৰে যিহেতুকে মেৰিয়াই থোৱা হয় সেইকাৰণে এনেকুৱা লাড্ডু টাইপৰ হৈছে আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মানে কাটি ল'ম মানে স্কুৱেৰ নহয় আৰু যিহেতুকে গোল হৈ আছে গতিকে কাটোতে অকণমান মানে পনীৰৰ পিচকেইটা আৰু একদম সমান হোৱা নাই কোনোবাটো ডাঙৰ কোনোবাটো সৰু তেনেকুৱা হৈছে তথাপিতো কথা নাই যিহেতুকে আমি ঘৰৰ মানুহকেইটাই খাম গতিকে কোনো টেনশ্যন নাই এনেকৈ মই ধুনীয়াকৈ পটাপট কাটি ল'লোঁ পনীৰখিনি এয়া কাজু ইয়াৰে 10-12টামান দিম আৰু এইটো হৈছে পোস্তদানা বুলি যে কয় মানে আফুগুটি বুলি যে কয় সেইটো অকণমান পানীত তিয়াই থ'ম বেছি নালাগে বেছি দিলে ভাল নালাগে এইটো আৰু অকণমান ফুলিও উঠে এইখিনি মই এতিয়া পানীত তিয়াই থৈ দিম আৰু ইয়াৰেও দিম মই 10-12টা যিমানটো আপোনালোকে গ্ৰেভি বিচাৰে সিমানখিনি দিলেই হ'ল আৰু এয়া মই ৰেডি কৰি লৈছোঁ দুটা ডাঙৰ এই পিঁয়াজৰ চাইজকেইটা দেখিছে এই দুটা পিঁয়াজ লৈছোঁ আৰু একদম অকণমান আদা লৈছোঁ আৰু এইখিনি নহৰু লৈছোঁ এইখিনি মই এতিয়া ধুনীয়াকৈ কাটি ল'ম আৰু এইখিনি মই কাটি লোৱাৰ পিছত মিক্সি জাৰ এটাত ধুনীয়া মিহি পেষ্ট এটা বনাই ল'ম গোটেইখিনি একেলগে পেষ্ট বনাই ল'ম পিঁয়াজ আদা নহৰু গোটেইখিনি মিক্স কৰি এয়া মই কেৰাহী এখন পাতি লৈছোঁ আৰু এইখিনি কেৰাহীটো গৰম হৈছে এতিয়া গৰমত ইয়াত মই মিঠাতেল দি লৈছোঁ ৰিফাইন তেল ব্যৱহাৰ কৰিলে ৰিফাইন তেলো দিব পাৰে বা বাটাৰ দিলে বাটাৰো দিব পাৰে মই মিঠাতেল দি লৈছোঁ আৰু এইখিনি মই এয়া পেষ্ট বনাই লৈছোঁ পিঁয়াজ আদা নহৰুখিনি ধুনীয়াকৈ আৰু এয়া কেৰাহীখন গৰম হৈছে আৰু এয়া মই দালচেনি আৰু ইলাচি দুটা দি দিছোঁ লং থাকিলে লঙো দিব পাৰে মোৰ গৰম মছলাত লংটো শেষ হৈ গৈছে আৰু এইখিনি মোৰ কেৰাহীটো একদম গৰম হৈছে গতিকে মই ইয়াত পিঁয়াজখিনি সোনকালে দি দিওঁ আৰু এইখিনি ধুনীয়াকৈ মই কম জুইত ভাজি থাকিম লৰাই লৰাই ইয়াত মই এতিয়া দি দিম নিমখ অকণমান ধনিয়া গুড়ি
ইয়াতে দেখিছে অকণমান জিৰা গুড়ি, এইখিনি দি এতিয়া ধুনীয়াকৈ মই লৰাই ল'ম। এই গ্ৰেভিখনত বেছি মছলাৰ প্ৰয়োজন নাই, এইখিনি দিলেই হৈ যাব। ইয়াত হালধি নিদিওঁ মই, কাৰণ মই গ্ৰেভিটো অকণমান বগা বগা টাইপতে ৰাখিম, সেইকাৰণে মই হালধি নিদিওঁ। আৰু বিলাহীও ইউজ কৰা নাই, দেখিছে আপোনালোকে। আৰু মই এই গ্ৰেভিটো অকণমান মিঠা টাইপত ৰাখিম ৰুটি দি খোৱাৰ কাৰণে। আৰ্থৰেও মিঠা গ্ৰেভিটো খাই বহুত ভাল পায় আৰু ময়ো ভাল পাওঁ অৱশ্যে। এতিয়া ইয়াত মই চেনি দি দিলোঁ এচামুচ। এইখিনি ধুনীয়াকৈ মই অলপ সময় লৰাই লৰাই ভাজি ল'ম। এতিয়া ইয়াত মই যে আফুগুটিখিনি মানে পোস্তদানাখিনি যে তিয়াই থৈছিলোঁ সেইখিনি দি দিম। আৰু এইখিনি দিও মই কিছু সময় ভাজি থাকিব লাগিব। ইয়াত যদি আপোনালোকে মগজ দিয়ে, মগজ দিলেও ভাল লাগে, খাই বহুত ধুনীয়া হয়। কিন্তু মোৰ ওচৰত আজি মগজ নাই, মই কিন্তু এনেই মগজ দিও ৰান্ধো, বিৰাট ভাল লাগে এই গ্ৰেভিখনত মগজ দিলে। আৰু যদি আপোনালোকৰ ওচৰত দৈ আৰু ক্ৰীম থাকে তেতিয়াও বহুত টেষ্টি হয়, কিন্তু সেইখিনিও আজি মোৰ ওচৰত নাই। গতিকে যিখিনি আছে মই সেইখিনিতে আজি বনাম। এইখিনিও মই এনেকৈ কিছু সময় মিডিয়াম ফ্লেমত ভাজি থাকিম, তলত লাগি যাব নিদিব, ধুনীয়াকৈ ভাজি থাকিব এনেকৈ লৰাই লৰাই। এইখিনি মই বহুত সময় ভাজিলোঁ, মানে মোটামুটি 10-15 মিনিটমান ভাজিলোঁ কম জুইত, কাৰণ আদা নহৰু যদি কেঁচা গোন্ধটো থাকে বেয়া লাগিব খাই। গতিকে মই বহু সময় ধুনীয়াকৈ ভাজি ল'লোঁ কম জুইতে। এতিয়া এয়া দেখিছে মানে কাজুখিনি যে মই মিক্স কৰি লৈছিলোঁ মিক্সিত, এইখিনি মই এতিয়া দি দিম। অকণমান জুইটো যদি মানে কি আৰু ফ্লেমটো যদি অকণমান বঢ়াই থোৱা থাকে, এয়া লাগি যাব ধৰে দেখিছে। গতিকে একদম পটাপট হাত চলাই থাকিব লাগিব। কাজু দিয়াৰ পিছতো লৰাই থাকিব লাগিব, কাৰণ কাজু দিলেও বহুত টাইম থাকিলে জ্বলি যাব পাৰে। গতিকে একদম ধুনীয়াকৈ লৰাই আছোঁ। আৰু যদি আপোনালোকে দৈ দিয়ে এইখিনি সময়তে দৈও দিব, দৈ দিও বহু সময় ভাজিব লাগিব। কিন্তু ইয়াত 2-3 মিনিটমান ভাজিলোঁ। ভজাৰ পিছত এয়া কাজু যে পেষ্ট কৰি লৈছিলোঁ, তাতে মই খালি অকণমান গাখীৰ দি লৈছোঁ, কাৰণ যিহেতুকে মোৰ ক্ৰীম নাই। গতিকে মই এয়া গাখীৰ দি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ মিডিয়াম ফ্লেমত উতলাই থাকিম এনেকৈ। এতিয়া এইখিনি কিছু সময় উতলাৰ পিছত, মানে 3 মিনিটমান উতলাৰ পিছত মই ইয়াত পনীৰখিনি দি দিম। মই পনীৰখিনি ভাজি লোৱা নাই, গম পাইছে আপোনালোকে, আগতে মই কৈছোঁ এইখিনি মোৰ ঘৰত বনোৱা পনীৰ হয়। গতিকে মই ভাজি লোৱা নাই, এনেকৈয়ে দি দিছোঁ। আৰু পনীৰখিনি দিয়াৰ পিছতে অকণমান পিছতে এয়া মই কচুৰি মেথি লৈ লৈছোঁ।
অকণমান মই টাৱা এখনত কচুৰি মেথিখিনি গৰম কৰি লৈছোঁ আৰু এইখিনি মই এতিয়া এনেকৈ ওপৰতে ছটিয়াই দিম। কচুৰি মেথিৰ গন্ধটো বহুত ধুনীয়া লাগে এই গ্ৰেভিখনত। আৰু লাষ্ট সময়ত একদম নামমাত্ৰ এচিকুট দেখিছে, এইখিনি গৰম মছলা মই দি দিছোঁ। আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া মোৰ পনীৰৰ গ্ৰেভিখন ৰেডি হৈ গ'ল। তো দেখিলে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। একদম সহজ হয়, আপোনালোকেও বনাব নিশ্চয় পাৰিব, কোনো টান নাই এইখিনি বনাওঁতে। আৰু মোৰ মানে কি ভিডিঅ' কালি ৰাতি আৰু মানে ধুনীয়াকৈ সজাই পৰাই ভিডিঅ' কৰা নহ'ল, কাৰণ বনাই থকাৰ পিছত আৰু মাৰ লগত কথা পাতিলোঁ অকণমান, আৰু বিৰাট ধুনীয়া বতাহ দিছিলে, বৰষুণো আহিব ধৰিছিলে। বনাই হোৱাৰ লগে লগেই মই তেনেকৈয়ে তাত থৈ মানে আগফালে বহিব গ'লোঁ, বাৰান্দাত বহিলোঁ, মা মই বহুত লেকচাৰ মাৰিলোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। ভাবিছিলোঁ ৰুটি দি, আমি যিহেতুকে ৰুটি দি খাইছিলোঁ, ৰুটি দি খালে মানে এইটো কাৰী বহুত টেষ্টি লাগে। ৰুটি দি খাইছিলোঁ, ৰুটি বনাই ধুনীয়াকৈ মানে প্লেটত সাজি ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ। পিছত আৰু পাহৰি গ'লোঁ কথা পাতি পাতি, একদম তিনিওটাই, মা মই পাৰ্থ। তাৰপিছত আৰু খাইয়ে দিলোঁ। যেতিয়া ভিডিঅ'টো এডিটিং কৰি আছিলোঁ তেতিয়াহে গম পালোঁ যে ভিডিঅ'টো মানে কমপ্লিট নহ'ল। মানে ধুনীয়াকৈ সজাই পৰাই দেখুৱালে ভাল লাগে আৰু লাষ্ট সময়খিনিত, কিন্তু বনোৱা নহ'ল আৰু যিহেতুকে কথা পাতি থাকিলোঁ। তো যি নহওক, বনোৱাখিনি গোটেই দেখুৱালোঁ কেনেকৈ বনাইছোঁ। গতিকে আপোনালোকেও বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই, লাভ ইউ অল।